musiclibrary.com. আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতাৰে আছুৰ লগতে বিভিন্ন দল সংগঠনে যি অসম বন্ধৰ ঘোষণা কৰিছিল তাৰ বিৰল প্ৰভাৱ বিহুত দেখিবলৈ পোৱা যায়। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে টিহু টাউনৰ পথৰ উপৰিও বিভিন্ন প্ৰান্তত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। Production music preview.